নমস্কাৰ পাব্লিক, বাবাজ ব্লগলৈ আপোনালোকক স্বাগতম। আজি পবিত্ৰ ঈদ উপলক্ষে মই এটা এনেকুৱা পৰিৱেশ দেখাম আচলতে আপোনালোকক। এইফালে চাওক, আচলতে আপোনালোকে দেখিব পাৰিছে, এইটো হৈছে শিৱ মন্দিৰ, এইফালে হৈছে ঈদগাহ। এইখন গাঁৱৰ নাম আচলতে হালাবাকৰি। ইয়াত ইমান এটা মিলাপ্ৰীতিত চলি আছে মানুহখিনি, আজি নহয় বহু বছৰ ধৰি চলি আছে। মহাত্মা গান্ধীয়ে যেনেকৈ কৈছিল আচলতে যে হিন্দু মুছলিম ভাই ভাই, সেই সম্প্ৰীতিটো, সেই মহাত্মা গান্ধীৰ বাণীটো ধুনীয়াকৈ চবে মিলি বজাই ৰাখিছে। মই কেইজনমান মুছলমান যুৱক আছে, ডেকা যুৱক আচলতে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম আচলতে ঈদৰ অনুভৱ কেনেকুৱা। ঈদৰ অনুভৱটো আচলতে খুবেই ভাল লাগিছে, আৰু বিশেষকৈ ভাল লাগিছে আমাৰ ৰাস্তাৰ ইটো ফালত তাৰমানে মুছলিম আৰু ইটো ফালত আমাৰ অসমীয়া। আমাৰ যিটো এই হালাবাকৰি গাঁও, অসমীয়া যিটো আমাৰ গাঁও, এই গাঁৱত তাৰমানে আমি বেলেগ বুলি নাভাবোঁ, আমি তাৰমানে একেই। আমি যিহেতু ঈদ আমি প্ৰত্যেক বছৰে পালন কৰোঁ, আৰু ঈদত আমাৰ যিটো মীনা বজাৰ হয়, তাতে হিন্দু মুছলমান সকলোৱে আহে, আৰু ইয়াতে আমাৰ কোনো ধৰণৰ হাই কাজিয়া একোৱেই নাই, আমি সকলোৱে মিলা প্ৰীতিৰে থাকোঁ আৰু সদায় চলি যাম, হয়নে নহয়। আচলতে মই গৌৰৱ কৰোঁ নিজকে, মই এনেকৈ এখন গাঁৱত বসবাস কৰোঁ। গাঁওখনৰ নাম হৈছে হালাবাকৰি, বৰপেটা জিলাৰ হাউলি অঞ্চলৰ হালাবাকৰি গাঁও, য'ত হিন্দু মুছলিম একেলগে চলে। মহাত্মা গান্ধীয়ে আচলতে যেনেকুৱাকৈ কৈছিল হিন্দু মুছলিম ভাই ভাই, এইটো উদ্দেশ্যলৈ মই আপোনালোকৰ মাজত এই ভিডিঅ'টো বনাইছোঁ। আচলতে মই আৰু যুৱক সুধিম আচলতে ঈদৰ অনুভৱ কেনেকুৱা, আৰু কেনেকুৱাকৈ চলি আছে বা কেনেকুৱাকৈ চলি যাব ভৱিষ্যতত আমাৰ এনেকৈ আৰু ভালকৈ চলিব, আৰু বৰ্তমান খুবেই ভালে চলি আছে, কোনো হাই কাজিয়া নাই। আমাৰ অসমীয়া মানুহ আহি চবেই আমাৰ ঈদত সহযোগিতা কৰে, ভাল লাগে আৰু। আচ্ছা, ৰজা এইবাৰ 30টা আছিল, 30টাৰ আছিল, এইবাৰ চবকেইটা 30টাকৈ ৰাখিছোঁ। সুন্দৰ আচলতে, ইমান ধুনীয়াকৈ ডেকা ল'ৰা আচলতে বহুতে ৰজা নাৰাখে বা ফাল্টু কৰে, ধেমালি কৰি ৰাখে, উল্টা পাল্টা ঘূৰি থাকে। তেওঁলোকে ৰজা ৰাখিছে সম্পূৰ্ণকৈ, যিটো তেওঁলোকৰ ধৰ্ম সুন্দৰভাৱে পালন কৰিছে। আচলতে মই ওচৰত দোকান এখন আছে, দোকানৰ পৰা মই জানিব বিচাৰিম ঈদ উপলক্ষে কেনেকুৱা বিক্ৰী। বঢ়িয়া হৈছে, বঢ়িয়া হৈছে, খুব ভালো না, খুব ভালো একবারে। চাচা কি ক'ব, ৰজা ৰাখছিল গোটেইকেইটা ৰাখিব পৰা নাই, গোটেইকেইটা ৰাখিব পৰা নাই, কিবা হয়তো অসুবিধাৰ কাৰণে ৰাখিব পৰা নাই। আজি নামাজ পঢ়ছে, পঢ়ছো। ঈদক লৈ কেনে লাগছে আজি দিনটো? ভাল, খুব ভাল লাগছে, খুব বঢ়িয়া লাগছে। আজি বিক্ৰী কেনে? আজি হৈছে মোটামুটি ভালো। এই ভাইজানে পাণ বিক্ৰী কৰি আছে, মানুহ আহি আছে, বহুত চাই আছে। ঈদৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে। আৰু একফালে আছে শিৱ মন্দিৰ, একফালে আছে ঈদগাহ, য'ত নামাজ পঢ়া হয়। হিন্দু মুছলিম, মহাত্মা গান্ধীয়ে যেনেকৈ কৈছিল হিন্দু মুছলিম ভাই ভাই চলি থাকিব লাগে ধুনীয়াকৈ, সেই সম্প্ৰীতিটো আজিও বজাই আছে, মহাত্মা গান্ধীৰ বাণীটো আজিও বজি আছে। সেই সম্পৰ্কে কি ক'ব? নাই, আমি একেলগে ধৰ্ম কামত কৰোঁ, তাহাৰ কিবা পূজা চূজা হ'লে আমিও কৰোঁ, বা আমাৰ ঈদতো আহে, তাহোন আহি একেলগে আমি মিলাপ্ৰীতি আৰু চলোঁ, আৰু কি চবে মিলি ধুনীয়াকৈ চলি আছোঁ। এই লগত হিন্দু খুৰা এজন আছে, এওঁৰ পৰা জানিব বিচাৰিম আচলতে এই হিন্দু মুছলিমৰ যিটো মিলাপ্ৰীতি সম্প্ৰীতি ধুনীয়াকৈ চলি আছে মহাত্মা গান্ধীৰ বাণী হিচাপে, তেওঁ কি ক'ব আচলতে? আমি একেলগে সদায় মিলিজুলি থাকিব লাগে। তেওঁলোকৰ আজি এটা পবিত্ৰ দিনত একেলগে আমি উদযাপন কৰিব লাগে। তেওঁলোকৰ ধৰ্ম তেওঁলোকে মানিছে, তাতো আমি সহযোগ কৰাটো আমাৰ এটা কৰ্তব্য বুলি মই ভাবোঁ। ওচৰত একফালে শিৱ মন্দিৰ, একফালে ঈদগাহ। সেই মহাত্মা গান্ধীয়ে যেনেকৈ কৈছিল হিন্দু মুছলিম ভাই ভাই একদম ধুনীয়াকৈ চলি থাকিব লাগে, মহাত্মা গান্ধীৰ বাণী আজিও চলি আছে। আপুনি কি ক'ব এইটো? হয়, সকলোতে চলি আছে তেনেকৈ, আমাৰ ইয়াতো চলি আছে। আমাৰ ইয়াত হিন্দু মুছলমান সকলো একেলগে থাকে, আৰু ঈদ হ'লে আমি এনেকৈ চাবলৈ সৰুৰ পৰা আহি আছোঁ। এইবাৰো আমাৰ পোৱালি এটা আছে, এই পোৱালিটোক লৈ পেলাই আমি ঈদ চাবলৈ আহিছোঁ। মোৰ লগত দাদা এজন আছে, আচলতে মই দাদাৰ পৰা শুনিব বিচাৰিম। ওচৰত আছে একফালে শিৱ মন্দিৰ, একফালে আছে ঈদগাহ। এই মহাত্মা গান্ধীয়ে কৈছিল হিন্দু মুছলিম ভাই ভাই, সেই বাণীটো আজিও এওঁলোকে বজাই ৰাখিছে, সুন্দৰভাৱে চলি আছে। আপুনি এইটো সন্দৰ্ভত কি ক'ব? আমাৰ ধুনীয়াকৈ আমি চলি আছোঁ, গোটেইখিনি হিন্দু মুছলিম লগ হৈ গোটেইখিনি। আমাৰ সেই পূজা হ'লে তেখেতে অংশগ্ৰহণ কৰে, ঈদ মুবাৰক, ঈদতো আমি অংশগ্ৰহণ কৰোঁ, সেইখিনিয়ে আৰু কি লাগে। এই বস্তুটো সদায় বজি থাকিব বুলি মনত বিশ্বাস আছে? আমাৰ বিশ্বাস আছে, সদায় বজি থাকিব, এইটো আছেও আজিলৈকে, আগৰ পৰা কোনোদিনা হাই কাজিয়া নোহোৱাকৈ একদম ধুনীয়াভাৱে চলি আছে। কেতিয়াও এইটো কোনো বিভেদ অহা নাই আৰু এতিয়া। আজি আমি বহুত বছৰ ধৰি চলি আছোঁ, আমাৰ আটা অকাৰ দিনৰ পৰা এনেকৈ চলি আছোঁ।